Hello friends, আহকচোন আমি আমাৰ নামঘৰত উৎসৱ কিদৰে পালন কৰা হয় তাকে দেখাওঁ। হেল্ল' তেজপুৰীয়া নিউজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ ফাকৰ উৎসৱৰ আগদিনাখন অধিবাস হয়। এই অধিবাসত আমাৰ মেঘদাহ কাৰ্যসূচী পালন কৰা হয়। মেঘদাহ কাৰ্যসূচীত আমাৰ এটি ঘৰ বনাই এই ঘৰটোত ছাগলীৰ নোম পুৰি পেলাই এনেদৰে মেঘদাহ কৰে হয়। প্ৰতি বছৰে আমাৰ নামঘৰটিৰ অনুষ্ঠান কৰা হয় আৰু ইয়াৰ পিছতে অহাকালিলৈ এনেদৰে আমাৰ ফাকুৱা পূজা হ'ব। ফাকুৱা পূজাত ফাকুৱা দৌলক ভগৱান বিষ্ণুক খোৱা হ'ব আৰু ফাকুৱা পূজা হোৱাৰ পিছত তাৰ পিছদিনাখন ফলগু উৎসৱ আমাৰ ফাকুৱা গোসাঁই ফুৰাবলৈ নিয়া হ'ব। প্ৰত্যেক ঘৰে ঘৰ পদূলিত সকলোৱে প্ৰণাম জনাব আৰু সকলোকে ফাকুৱা দিব। এনেদৰে আমাৰ এই কাৰ্যসূচী কৰা হয়। আহকচোন চাই লওঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। বৰ ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিলা ধুনীয়া জ্বলিছে মজা জ্বলিছে। এয়া মেঘদাহ কৰা হ'ল আমাৰ নামঘৰত। কাইলৈ ফাকুৱা আজি অধিবাসত বহুত তাপ। ধুনীয়া জ্বলিছে, ধুনীয়া জ্বলিছে। এই দৌৰি নাহিবা, গাড়ী আহিছে। বা কিয় দৌৰিছা? এই গোসাঁই কথা উঠাবি চফাই কোন উঠা এয়া আমাৰ নামঘৰৰ গোসাঁই ফুৰা আৰম্ভ হৈছে। ভিডিঅ' কৰ এই কৰি আৰু
সমান হ'ব লাগে তেতিয়া এখন নমো বামনদেৱা কৃষ্ণায় গোবিন্দায় নমঃ ভগৱন্ত গোপাল দেৱতা প্ৰসন্ন হৈ পেলাই গৃহস্থ আশী প্ৰদান কৰি নিৰাপদে ৰক্ষা নাচা मोबाइल इनका लाइव मोबाइल ষ্টেণ্ড এডাল আছিলে